বিটিসি নিৰ্বাচনত এপ্ৰিল মাহত যেটো হ'ব কাৰো লগত মিত্ৰতা নহয় মুঠতে আমি আজিৰ দিনত 25টা তলত বিপিএফ দলে নাপায় 25ৰ ওপৰত সবচেয়ে কম হলেও 25টা फैगौ बिटिसि बिसायख'थियाव बिपिएफ दोलोआ क'क्राझार जिल्ला हिसाबै मोनजिसे बियाबाव देरहासार जागोन। क'क्राझारत 12টা সমষ্টি আছে क'क्राझार डिस्ट्रिक्ट हिसाबै 12টাত আমি 11টা সমষ্টিত আমি 11টা गुमा ब्लक बिपिएफ दोलोनि खुंगा दथि 3 बोसोरारि जथुमाजों लोगोसे जयनिं हाबाफारि 500निबो बांसिन गुबुन गुबुन राजखान्थि हान्जानिफ्राय बिपिएफ दोलोआव जयनिं जादों। गसाइगाव महकुमानि सिङाव थानाय 2 नं गुमा बियाबनि साकमा गामिनि गेवलां गेलेग्रा फोथाराव गुमा ब्लक बिपिएफनि मोनसे गिदिरथार जयनिं हाबाफारिजों लोगोसे गुमा ब्लक बिपिएफ राजखान्थि हान्जानि दथि 3 बोसोरारि जथुमा जायो। बे हाबाफारियाव गोबां बिपिएफ राजखान्थि हान्जानि दैदेनगिरि आरो गोबां बिपिएफ राजखान्थि हान्जाखौ मोजां मोनग्रा रोजा रोजा सुबुंफोरा बे हाबाफारियाव बाहागो लाफैयो। फैगौ बिटिसि बिसायख'थियाव बिपिएफ राजखान्थि दोलोआ हारसिङैनो रावजोंबो एलायन्स खालामालासेनो गेलेगोन आरो क'क्राझार जिल्लायाव मोनजिनै बियाबनि गेजेराव गासै मोनजिसे बियाबाव देरहागोना दिनैनो रोखा जानानै दंखायो आरो बिपिएफ दोलोआ सरकार दागोनाबो रोखाखासै होननानै हाग्रामा महिलारिया खौरां बिजोङाव फोरमायो। सिडली जितु उप निर्वाचन হ'বলৈ গৈ আছে বাই ইলেকশ্যন जितु হ'বলৈ গৈ আছে सिडली সমষ্টিত 13 তাৰিখ নৱেম্বৰত হ'ব। ইয়াত আমি স্পষ্ট কৈছোঁ যোৱাকালিও আমাৰ বিপিএফ দলে অকলে খেলিব কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি উপ নিৰ্বাচনটো ইলেকশ্যন খেলিব আৰু যিটো আমাৰ হিচাপ প্ৰত্যেকটা সমষ্টি ৱাইজত আমি যিটো হিচাপ কৰিছোঁ আমি 80,000ৰ ওপৰত ভোট পাই আছে। আমাৰ ইয়াত বিটিসি সমষ্টি 5টা পৰিছে চালাখাটি কাজলগাঁও নিশ্চিমা 14 নম্বৰ চিৰাং 13 নম্বৰ চিৰাং এই 5টা সমষ্টিৰ ভিতৰত অকল 14 নম্বৰ চিৰাঙৰহে আমাৰ MCLA নাই। এই 4জন MCLA থকা ক্ষেত্ৰত আমি এই উপ নিৰ্বাচনত আমি কেনেকৈ হাৰিম যোৱা MP ইলেকশ্যনৰ যিটো ৰিজাল্ট এই 5টা সমষ্টিত আমি জিকিছোঁ বাছ। বিটিসি নিৰ্বাচনত আহি আছে খুব সম্ভৱ আমি এপ্ৰিল মাহতে হোৱাৰ সম্ভাৱনাটো বেছি দেখিবলৈ পাইছোঁ আমি যেন হওক বিপিএফ হিচাপে অকলে খেলিব বিটিসি নিৰ্বাচনত এপ্ৰিল মাহত যিটো হ'ব কাৰো লগত মিত্ৰতা নহয় মুঠতে আমি আজিৰ দিনত 25টা তলত বিপিএফ দলে নাপায় 25ৰ ওপৰত সবচেয়ে কম হলেও 25টা 25 আপোনালোকে চাওক গুমা সমষ্টিটো 100% আমি জিকি আছোঁ জমদুৱাৰ সমষ্টি আমি জিকি আছোঁ চৰাইবিল সমষ্টি আমি জিকি আছোঁ এইবাৰ কচুগাঁৱত জিকিব। ক'ক্ৰাঝাৰত 12টা সমষ্টি আছে ক'ক্ৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে 12টাত আমি 11টা সমষ্টিত আমি জিকিম 12টা সমষ্টিৰ ভিতৰত 11টা আমি জিকিমে বাই চান্স একটা হাৰিব পাৰে চান্স আছে সেইকাৰণে মই কাৰেক্ট কিমাটো হ'ল 11টা 12টা সমষ্টিৰ ভিতৰত 11টা প্ৰমোদ বৰাই কি কয় নকয় এইবিলাক বুজি নাপায় মুঠতে এইবাৰ বিপিএফ দলৰ অভিযানটো প্ৰমোদ বৰাৰ হাতাও বিটিসি বাচাব কিছুমান শব্দ মই বুজি নাপায় আপোনালোকে যিটো বুজিছে মই বুজি পাওঁ নাই এইটো বুজিলে এনচাৰ দিলে হয় মই সেইটো পশ্চিমবংগৰ পৰা পায় না কি পায় সেইটো আমাৰ পাৱাৰত নাই আমি একো ক'ব নোৱাৰে এতিয়া আমি ক'লেও এইবিলাক নচলিব 5 মাহ ধৈৰ্য থাকক 5-6 মাহ ইয়াৰ পিছত কি কৰিব লাগে আমি কৰিম দেই। থেংক ইউ।